হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ভ্লগ ভিডিঅ'লৈ। এইকেইদিন মানে মই ভিডিঅ' আপলোড এইকাৰণে দিয়া নাছিলোঁ, কাৰণ গাইজ মোৰ তাতে ভ্লগ বনাব স্ক্ৰিপ্ট নাই, সেইকাৰণে। আৰু ভাবি স্ক্ৰিপ্ট বনোৱা ইমান সহজ নহয় না, আৰু যদি মই ক'ৰবাত ঘূৰিব গ'লোঁ হয় তেতিয়া মই ভ্লগ বনাব পাৰিলোঁ হয়। তো এইকেইদিন মই ঘূৰিব যোৱা নাই, সেইকাৰণে ভ্লগ বনাব পৰা নাই। তো এইটো ভিডিঅ'ত আপোনালোকক মই যি হ'লেও দেখাব পাৰোঁ, আপোনালোকে ভিডিঅ'টো এডজাষ্ট কৰি ল'ব। আৰু আপোনালোকক মোৰ মাতটো ইমান ঠিক নাপাব পাৰে, আৰু কেমেৰা কোৱালিটি ইমান ভাল নাপাব পাৰে, তেতিয়াহ'লে আপোনালোকে এডজাষ্ট কৰি ল'ব। তো ভিডিঅ'টো চাই থাকক এতিয়া। ধুমুহা গেইছ, বাটাহ বেজান চাওক গেইছ বাটাহ এই চাওক গেইছ। এই পাগলা বতৰ গেইছ এটি। কি ধুনীয়াকৈ আগাৰবিলাক ৰ'দ দি আছিল গেইছ, এতিয়া আৰু বৰষুণ চাওক গেইছ। দেখছেনে গেইছ কেনেকৈ ক'লা কৰি আনিছে চাওক। চাওক গেছ কেনেকৈ ক'লা কৰি আনিছে ইফালৰ পৰা, পূৰা ক'লা কৰি আনিছে পূৰা এইফালৰ পৰা। এয়া চাওক। গেছ কি বৰষুণে গেছ, আগাৰবেলা ৰ'দ দিছিল গেছ, এতিয়া বৰষুণ। পাগলা হৈছে বতৰটো আজিকালি। তেতিয়া গেছ ভুই ৰুবা টাইম হ'ব, মানুহে ৰুবা টাইম হ'ব, আহিছা ধান ৰুবা, তেতিয়া কিন্তু গেছ একেবাৰে বৰষুণ হ'ব মানে। এতিয়া বৰষুণটো যিমান পাৰে এতিয়া বৰষুণটো দি দিছে গেছ। কি কবি আৰু গেছ, ইমান বঢ়িয়া বৰষুণ এতিয়াও আগৈ থাকে বৰষুণ দিছে। লাগাৰ টাইমত হ'ব নাই, নালগাৰ টাইমত দুনিয়াৰ বৰষুণ দিছে। ধুমুহা চাওক গেছ কেনেকৈ বাটাহ মেলিছে, দেখছেনে আপোনালোকে? বাটাহ চাওক বাটাহ। বাটাহ দেখছেনে গেছ, বাটাহ চাওক বাটাহ। পূৰা কালমূৰ্তি হৈ বাটাহ আহিছে চাওক, পূৰা কালমূৰ্তি হৈ বাটাহ আহিছে গেছ। আমাৰো গেছে এখান দি চাল এখন গেছে গেছ, এখান দি কাঠান এখন গেছ উৰে যেনেকৈ চাওক। বাটাহ চাওক বাটাহ চাওক, বাটাহ চাওক গেছ, বাটাহ চাওক বাটাহ চাওক বাটাহ চাওক। বাটাহ চাওক, বাটাহ দেখছেনে গেছ। শিল বৰষুণ দিছে গেছ, দেখছেনে আপোনালোকে কিমান ডাঙৰ ডাঙৰ শিল পৰি গেছ, টিং পাতত গেছ। যি মই ধমধমে আছে গেছ, মাতটো আপোনালোকে ক্লিয়াৰ নাপাব পাৰে মোৰ গেছ। মই তাৰমানে ভইচ অভাৰ কৰি আছোঁ। দেখা পাইছে কি ডাঙৰ ডাঙৰ শিল পৰি আছে, ধমধমে আছে পূৰা টিং পাত গেছ। যি ডাঙৰ ডাঙৰ শিল পৰিছে গেছ। বাটাহ গেছ বাটাহ, শিল বৰষুণ দিছে, শিল বৰষুণ। কি ডাঙৰ শিল বৰষুণে গেছে, শিল বৰষুণ দিছে গেছ, শিল বৰষুণ দিছে, শিল বৰষুণ। শিল বৰষুণ দিছে, শিল বৰষুণ দিছে গেছ, শিল বৰষুণ দিছে, শিল বৰষুণ চাওক।
ঠাণ্ডা হৃদয় বা শিল কি ডাঙৰ ডাঙৰ শিল বুজি পাইছে হৃদয়ে হা এগুলো এখানে শিল বন্ধুকৰ গুলি পৰা দিছে পৰা